নমস্কাৰ সকলোকে আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মই এদিনৰ কাৰণে মাৰ ঘৰলৈ আহিছিলোঁ থাকিবলৈ কামত আৰু ৰাতিপুৱা যিহেতু বৰষুণ দি আছিলে পৰিৱেশটো চাৰিওকাষটো ইমান ধুনীয়া হৈ আছিলে তাকে ভিডিঅ' কৰি ৰাখিলোঁ। বিশেষ একো ভিডিঅ' কৰা নহ'ল, কিন্তু এটা দুটা ক্লিপ ৰাখি থৈছিলোঁ, তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। তাৰপাছত ঘৰলৈ বুলি উভতিলোঁ। বাটতে ইমান ডাঙৰ বৰষুণ এজাক পালোঁ, ভালো লাগিলে। পিছে এনেকৈ বৰষুণত ক'ৰবাত গৈ অহা যোৱা কৰিও ভাল পাওঁ মই। আৰু আহি পাই নিজৰ কাৰণে চাহ একাপ বনাই লৈছোঁ। ৰণী আৰু বাচ্চা শুলে, দুইটা একেলগে শুই আছে। আৰু বেগটো হ'ল নহয়, মই অলপ ভিডিঅ' লগাই দিম বেগটোৰ। প্ৰথমবাৰ বনাইছোঁ, বৰ এটা ভাল হোৱা নাই, বৰ বেছি জাজ নকৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই।